Hello everyone, Ecoction Institute YouTube চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি আকৌ 20টা ইম্পৰ্টেন্ট আসাম হিষ্ট্ৰী কোৱেশ্চন লৈ মই আহিছো আৰু আজি এই কোৱেশ্চন কেইটা মই আলোচনা কৰিম আপোনালোকৰ লগত। আপোনালোকে ভালদৰে ভিডিঅটো চাব। তাৰ আগতে কৈ ৰাখো যে আমাৰ Ecoction Institute YouTube চেনেল আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু আমাৰ মোবাইল এপ Ecoction ডিজিটেল শ্ৰেণীকক্ষ প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি ল'ব আৰু আমি হোৱাটছএপ গ্ৰুপ খুলিছো। লিংক ডেসক্ৰিপশনত দি দিছো। আপোনালোকে তাতে ক্লিক কৰি আপোনালোকে হোৱাটছএপ গ্ৰুপত আপোনালোকে এড হ'ব পাৰিব আৰু তাতে আমি কিছু প্ৰশ্ন উত্তৰ আমি কিছু ইনফৰমেশন আমি তাতে আলোচনা কৰিম। গতিকে আহক পলম নকৰি ভিডিঅটো আৰম্ভ কৰোঁ। আজি আসাম হিষ্টৰী 20টা ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ আমি আলোচনা কৰিম আৰু প্ৰথম প্ৰশ্নলৈ আগবাঢ়ো। প্ৰথম প্ৰশ্নটো আছে The first Assamese periodical was published by the American Baptist missionaries from Shivsagar. Name the year. আমেৰিকা বেপ্টিষ্ট মিছনাৰী সকলে শিৱসাগৰৰ পৰা প্ৰথম অসমীয়া পত্ৰিকা প্ৰকাশ কৰিছিল। চনটো কি আছিল? কোন চনত আছিল? এটা অপচন দিয়া আছে চাৰিটা। অপচন এ 1886, 1886, বি নম্বৰ 1846, 1846, চি নম্বৰ 1885, 1885 আৰু ডি নম্বৰ অপচন 1871, 1871 চন। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি 1846। গতিকে শিৱসাগৰৰ পৰা 1846 চনৰ জানুৱাৰী মাহত অৰুণোদয় নামৰ এখন মাহেকীয়া বাতৰি আলোচনী প্ৰকাশ পাইছিল, য'ত প্ৰথম সম্পাদক হিচাপে এজন আমেৰিকান বেপ্টিষ্ট মিছনাৰী নাথান ব্ৰাউন আছিলে। নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো কি আছে? নেক্সট কুৱেশ্যনটো আছে যে মোমাই তামুলী ৱাজ এপইণ্টেড এজ দ্য ফাৰ্ষ্ট ডেছ অফ আহোম ৰেজিম। মোমাই তামুলীক আহোম ৰাজত্বৰ প্ৰথম দেশ হিচাপে নিযুক্তি দিয়া হৈছিল। কি হিচাপে নিযুক্তি দিয়া হৈছিলে? অপচন এ বৰবৰুৱা, অপচন বি বৰফুকন, অপচন চি বৰগোহাঁই আৰু অপচন ডি ৰাজমন্ত্ৰী। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ বৰবৰুৱা। তেওঁ আছিল প্ৰথম বৰবৰুৱা, আহোম ৰজা প্ৰতাপ সিংহৰ শাসনকালত সৃষ্টি হোৱা নতুন কাৰ্যালয়ৰ। তেওঁ প্ৰথম বৰবৰুৱা আছিলে, যেতিয়া প্ৰতাপ সিংহৰ শাসনকালত যিটো নতুন কাৰ্যালয় সৃষ্টি হৈছিলে তাৰে। নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো আছে হু নেমড হিজ কিংডম ইন ব্ৰহ্মপুত্ৰ ভেলী মুংডুন চুন খাম। ব্ৰহ্মপুত্ৰ উপত্যকাত কোনে তেওঁৰ সাম্ৰাজ্যৰ নাম মুংডুন চুন খাম ৰাখিছিলে? ইয়াতে অপচন আছে। অপচন এ চুকাফা, অপচন বি চুদাংফা, অপচন চি চুহুংমুং আৰু অপচন ডি চুলিকফা বা চুলিকফা। আৰু ইয়াৰে শুদ্ধ উত্তৰটো চাওঁ। শুদ্ধ উত্তৰটো হ'ল অপচন এ চুকাফা। চুকাফা ৰাজ্য আছিল উত্তৰ পূব ভাৰতত প্ৰতিষ্ঠা হোৱা প্ৰথম টাই আহোম ৰাজ্য। আহোমসকলে তেওঁলোকৰ নতুন ঘৰখনক মুংডুন চুনখাম বুলি মাতিছিল, যিখন পাছলৈ অসম নামেৰে পৰিচিত হ'ল। আপোনালোকে চাই থাকিব, মই কিছু ডিটেইলছো দি দিছোঁ প্ৰতিটো প্ৰশ্নৰ বিপৰীতে। গতিকে আপোনালোকে সেইবোৰ চাই ল'ব আৰু বুজি ল'ব। নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। নেক্সট কুৱেশ্যনটো আছে when the Koch army invaded the Ahom kingdom in 1562, Suklengmung earned the nickname Bhogoniya Raja because he left his capital and fight to death. 1562 চনত কোচ সেনাই আহোম সাম্ৰাজ্য দখল কৰোঁতে চুকলেংমুং কলৈ পলাই গৈছিল, যাৰ কাৰণে তেওঁ ভগনীয়া ৰজা হিচাপে জনা যায়? ইয়াতে চাৰিটা অপচন দিয়া আছে। ইয়াতো অপচন এ চৰাই খৰং, অপচন বি শদিয়া, অপচন চি কলিয়াবৰ, অপচন ডি মণিপুৰ। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে চৰাই খৰং। চুকলেংমুং মধ্যযুগীয় অসমৰ আহোম ৰাজ্যৰ এজন ৰজা আছিল। যিহেতু তেওঁ গড়গাঁৱত ৰাজধানী প্ৰতিষ্ঠা কৰিছিল, সেয়ে তেওঁক গড়গঞা ৰজা বুলিও কোৱা হয়। আপোনালোকে মনত ৰাখিব যে চুকলেংমুঙক আমি গড়গঞা ৰজা বুলিও জানো। নেক্সট প্ৰশ্ন চাওঁ। নেক্সট প্ৰশ্ন আছে দ্য পোৱামক্কা এট হাজো ৱাজ এছ'চিয়েটেড উইথ। হাজোৰ পোৱামক্কা নাম কাৰ সৈতে জড়িত হৈ আছে? ইয়াতে অপচন দিয়া আছে চাৰিটা। অপচন এ মিৰ্জুমলা, অপচন বি গিয়াছউদ্দিন আউলিয়া, অপচন চি ঔৰংজেব, অপচন ডি মিৰ্জা নাথান। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন বি গিয়াছউদ্দিন আউলিয়া। গিয়াছউদ্দিন আউলিয়াৰ জন্ম হৈছিল 1193 চনত ইৰাণৰ তাব্ৰিজত।
তেওঁৰ নাম আছিল শ্বেইখ জালালুদ্দিন। তেওঁ এজন ধৰ্মীয় ইছলামিক সমনীয়া আছিলে যিয়ে মানুহৰ মাজত পবিত্ৰ পথৰ প্ৰচাৰৰ বাবে গাউছ মানে সিদ্ধত্ব বা ঈশ্বৰৰ আদেশ লাভ কৰিছিল। 20 বছৰ হাজোত থাকি ইছলাম প্ৰচাৰ কৰি মছজিদ প্ৰতিষ্ঠা কৰে তেওঁ। নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। নেক্সট কুৱেশ্যনটো কি আছে? ফ্ৰম হুইচ ভিলেজ ডিড দ্য কোচ অৰিজিনেটেড? কোনখন গাঁৱৰ পৰা কোচসকল উদ্ভৱ হৈছিল? অপশ্যন এ চিকনাঝাৰ, অপশ্যন বি কোচবিহাৰ, অপশ্যন ডি খুণ্টাঘাট আৰু অপশ্যন ডি মঙলদৈ। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চিকনাঝাৰ। প্ৰথম কোচ ৰজা বিশ্বসিংহৰ পিতৃ হাৰিয়া মণ্ডল গোৱালপাৰা জিলাৰ চিকনাঝাৰ গাঁৱৰ বাসিন্দা আছিলে। আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। নেক্সট কুৱেশ্যন কি আছে চাওঁ। নেক্সট কুৱেশ্যন আছে দ্য আহোম ফাৰ্ষ্ট ইউজ দ্য চাকা এৰা ডিউৰিং দ্য ৰেজিন অফ? আহোমসকলে প্ৰথম শকাব্দ ব্যৱহাৰ কৰে কাৰ শাসনকালত? অপশ্যন এ চুকাফা, অপশ্যন বি চুহুংমুং, অপশ্যন চি চুবিনফা আৰু অপশ্যন ডি প্ৰতাপ সিংহ। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি চুহুংমুং। আহোম ৰাজ্যৰ অন্যতম বিখ্যাত ৰজা চুহুংমুঙে 1497 চনত সিংহাসনত আৰোহণ কৰে। এইটো মনত ৰাখিব যে চুহুংমুঙে কেতিয়া সিংহাসনত আৰোহণ কৰে? 1497 চনত। আপোনালোকে এটা প্ৰশ্নৰ লগত আৰু 2-3টা প্ৰশ্নৰ আপোনালোকে উত্তৰ পাই আছে। আপোনালোকে ভিডিঅ'টো মনোযোগেৰে চাই থাকিব। আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। নেক্সট কুৱেশ্যনটো হ'ল দ্য ফাৰ্ষ্ট এছামিজ হু ফট এগেইনষ্ট ব্ৰিটিছ ৱাজ? ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমজন অসমীয়া কোন আছিলে? অপশ্যন এ মণিৰাম দেৱান, অপশ্যন বি গুমধৰ কোঁৱৰ, অপশ্যন চি পিয়লি ফুকন আৰু অপশ্যন ডি কুশল কোঁৱৰ। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ল গুমধৰ কোঁৱৰ। 1828 চনত আহোম ৰাজ পৰিয়ালৰ ৰাজকুমাৰ গুমধৰ কোঁৱৰ আহোম ৰাজ পৰিয়ালৰ ৰাজকুমাৰ আছিলে। সহযোগী ধনঞ্জয় বৰগোহাঁই আৰু তেওঁলোকৰ অনুগামীসকলে অসমত ইংৰাজৰ দখলৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। প্ৰথম বিদ্ৰোহ তেওঁলোকে কৰিছিলে আৰু তাৰে মেইন গুৰু দায়িত্ব লৈছিলে গুমধৰ কোঁৱৰে। আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। নেক্সট কুৱেশ্যন কি আছে চাওঁ। নেক্সট কুৱেশ্যন আছে 9 নম্বৰ প্ৰশ্ন। শ্ৰীমন্ত শংকৰদেৱ ৱাজ বৰ্ণ ইন? শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল? এইটো সকলোৱে জানে, আমি LP স্কুলৰ পৰা আমি পাই আহিছোঁ, তথাপি এইটো কুৱেশ্যন দি দিছোঁ, বহুতে পাহৰি যাব পাৰে। গতিকে ইয়াৰে অপশ্যন এ 1339, অপশ্যন বি 1449, অপশ্যন চি 1559 আৰু অপশ্যন ডি 1669। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 1449 চনত। 1449 চনত অসমৰ নগাঁও জিলাৰ বৰদোৱাৰ সমীপৰ আলিপুখুৰীত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিলে। 10 নম্বৰ প্ৰশ্নটো চাওঁ। 10 নম্বৰ প্ৰশ্নটো কি আছে? 10 নম্বৰ প্ৰশ্নটো হ'ল দ্য আহোম এণ্টাৰ্ড দ্য ব্ৰহ্মপুত্ৰ ভেলী ইন? আহোমসকলে কোন চনত ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিলে? ইয়াতে অপশ্যন এ 1220 খ্ৰীষ্টাব্দ, অপশ্যন বি 1225 খ্ৰীষ্টাব্দ, অপশ্যন চি 1228 খ্ৰীষ্টাব্দ, অপশ্যন ডি 1130 খ্ৰীষ্টাব্দত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1228 খ্ৰীষ্টাব্দত। 1228 চনত টাই ৰাজকুমাৰ চুকাফাই মংমাওৰ পৰা ঠেক পাটকাই পৰ্বতমালাৰ পাৰ হৈ ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰাৰ সময়ত আহোম ৰাজ্য প্ৰতিষ্ঠা হয়। মানে আপোনালোকে মনত ৰাখিব যে পাটকাই পৰ্বতমালা পাৰ হৈ তেওঁলোকে ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিলে। টাই ৰাজকুমাৰ চুকাফাই মংমাওৰ পৰা আহিছিলে তেওঁলোকে, আৰু তেওঁলোকে আহি প্ৰথম ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিলে কিমান চনত? 1228 চনত। গতিকে নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ। আৰু নেক্সট প্ৰশ্নত আগবঢ়াৰ আগতে মই কৈ ৰাখোঁ যে আমাৰ মোবাইল ই-কক্ষা ডিজিটেল শ্ৰেণীকক্ষ আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব। তাতে আমাৰ অলৰেডি আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ কোৰ্চ আমাৰ এভেইলেবল হৈ আছে। তাতে আপোনালোকে মক টেষ্টৰ সুবিধা পাব, এছাইনমেণ্টৰ সুবিধা পাব আৰু ডেইলি প্ৰেক্টিচৰ প্ৰশ্ন পাব, আৰু লগতে 10,000ৰ ওপৰত প্ৰশ্ন উত্তৰ আপোনালোকে তাতে পাই যাব। আপোনালোকে ভিডিঅ'বোৰ চোৱাৰ লগে লগে আপোনালোকে যদি মক টেষ্ট যদি দি নাযায়, আপোনালোকে নিজকে প্ৰেক্টিচ যদি নকৰে, তেন্তে আপোনালোকে আপগ্ৰেড হ'ব নোৱাৰিব বা আপোনালোকৰ অসুবিধা আহিব পাৰে পৰীক্ষাত মনত ৰখাত। গতিকে সেইকাৰণে আমি মক টেষ্টৰ ব্যৱস্থা কৰিছোঁ। মক টেষ্ট আপোনালোকে দি থাকিলে, প্ৰথমে মক টেষ্ট দিলে ধৰক 20টা প্ৰশ্ন থাকিব। আপোনালোকে প্ৰথমতে দিওঁতে আপোনালোকে প্ৰথমবাৰত আপোনালোকে 10টা প্ৰশ্নৰ উত্তৰ শুদ্ধ কৰিলে, নেক্সট টাইম আকৌ দিলে,
নেক্সট টাইম আপোনালোকে আকৌ 15টা কৰিলে এনেকৈ আপোনালোকে নিজকে আপডেট কৰি থাকিব আৰু যেতিয়া বাৰে বাৰে এটা কুৱেশ্যন আপোনালোকে বাৰে বাৰে টেষ্ট দি থাকিব তেতিয়া সেই কুৱেশ্যনটো আপোনালোকৰ মাইণ্ডত থাকি যাব বা উত্তৰটো আপোনালোকৰ মাইণ্ডত থাকি যাব সেই হিচাপত আপোনালোকৰ মানে বেনিফিট হ'ব মই ভাবোঁ গতিকে আপোনালোকে মক টেষ্টৰ সুবিধা ৰাখিব আৰু মক টেষ্টটো আমাৰ প্ৰতিটো পৰীক্ষা মক টেষ্টৰ প্ৰতিটো টেষ্ট আমাৰ আনলিমিটেড বাৰ আপোনালোকে দিব পাৰে যিমান মন যায় সিমান দিব পাৰে আৰু এই গোটেই কোৰ্চটো আপোনালোকে পাব মাত্ৰ 599 599 টকাত আপোনালোকে পাই যাব আপোনালোকে এনৰোল কৰি ল'ব গতিকে আহক ভিডিঅ'টো আকৌ আৰম্ভ কৰোঁ আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ নেক্সট প্ৰশ্ন কি আছে 11 নম্বৰ প্ৰশ্ন 11 নম্বৰ প্ৰশ্ন আছে দ্য ফাৰ্ষ্ট বেটল ফট বাই দ্য আহোমছ এগেইনষ্ট দ্য মোগলছ ৱাজ মোগলৰ বিৰুদ্ধে আহোমৰ প্ৰথমখন যুদ্ধ কোনখন আছিলে অপশ্যন এ শৰাইঘাট অপশ্যন বি ইটাখুলি অপশ্যন চি ভৰলিত অপশ্যন ডি যোগীঘোপাত আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ল ভৰলিত আছিলে ভৰলিত আছিলে আহোম মোগল সংঘাতৰ অৰ্থ হৈছে 1615 চনত ভৰলিত আহোম ৰাজ্যত প্ৰথম মোগলৰ আক্ৰমণ হৈছিলে ভৰলিত প্ৰথম মোগলে আক্ৰমণ কৰিছিলে আহোম ৰাজ্যত মনত ৰাখিব 1615 চনত আমি 12 নম্বৰ প্ৰশ্নলৈ আগবাঢ়োঁ 12 নম্বৰ প্ৰশ্নটো কি আছে 12 নম্বৰ প্ৰশ্নটো আছে দ্য টাই আহোম নেম অফ বামুণী কোঁৱৰ ৱাজ বামুণী কোঁৱৰৰ টাই আহোম নাম কি আছিলে এটা অপশ্যন দিয়া আছে অপশ্যন এ সুদাংফা অপশ্যন বি সুজাংফা অপশ্যন চি সুহিনফা অপশ্যন ডি সুহুংমুং আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ সুদাংফা ব্ৰাহ্মণৰ ঘৰত লালন পালন হোৱাৰ বাবে তেওঁৰ বামুণী কোঁৱৰ বা ব্ৰহ্ম ৰাজকুমাৰ নামেৰে জনাজাত আছিল তেওঁ ৰাজত্বকালত আহোম বংশত হিন্দু ধৰ্মৰ বৃদ্ধিৰ প্ৰথম পৰ্যায় হৈছিলে আমাৰ বামুণী কোঁৱৰৰ দিনত মানে সুদাংফাৰ দিনত গতিকে নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ নেক্সট প্ৰশ্ন কি আছে নেক্সট প্ৰশ্ন আছে আমাৰ দ্য নেম গুৱাহাটী হেজ বিন ডেৰাইভড ফ্ৰম দ্য ফেক্ট ডেট ওৱান্স দ্য প্লেচ ৱাজ ফেমাছ ফৰ ইটছ গুৱাহাটী নামটোৰ লগত জড়িত হৈ আছে কি জড়িত হৈ আছে অপশ্যন এ কোকোনাট গ্ৰুভছ নাৰিকল গছ অপশ্যন বি চুগাৰ কেন ফিল্ড কুঁহিয়াৰ বাৰী অপশ্যন চি টি গাৰ্ডেন চাহ বাগিচা অপশ্যন ডি বেটেলনাট গ্ৰুভছ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি বেটেলনাট গ্ৰুভছ তামোল গছ গুৱাহাটী মহানগৰীত তামোল পাণৰ এক শক্তিশালী পৰম্পৰা আগৰ পৰাই আছে আমি 14 নম্বৰ প্ৰশ্ন চাওঁ 14 নম্বৰ প্ৰশ্ন কি আছে দ্য টলেষ্ট এক্সিষ্টিং টেম্পল ইন আছাম ইজ অসমৰ আটাইতকৈ ওখ মন্দিৰটো হ'ল কোনটো মন্দিৰ অসমৰ ভিতৰত আটাইতকৈ ওখ মন্দিৰ অপশ্যন এ শিৱদৌল টেম্পল মানে শিৱসাগৰৰ শিৱদৌল বি নম্বৰ উমানন্দ গুৱাহাটীৰ উমানন্দ চি নম্বৰ কামাখ্যা টেম্পল গুৱাহাটীৰ কামাখ্যা মন্দিৰ আৰু অপশ্যন ডি কামাখ্যা টেম্পল এট শিলঘাটৰ কামাখ্যা মন্দিৰ আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ল অপশ্যন এ শিৱদৌল শিৱসাগৰৰ শিৱদৌল হ'ল অসমৰ আটাইতকৈ ওখ মন্দিৰ আৰু ইয়াৰ উচ্চতা কিমান শিৱদৌলৰ উচ্চতা হ'ল 104 ফুট মানে 32 মিটাৰ আৰু পৰিধিৰ ভিতৰত 195 ফুট 59 মিটাৰ এতিয়া নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ নেক্সট প্ৰশ্নটো কি আছে চাওঁ নেক্সট প্ৰশ্নটো আছে হু বিল্ড দ্য ধুধৰ আলি কোনে নিৰ্মাণ কৰোৱাইছিল অপশ্যন এ গদাধৰ সিংহ অপশ্যন বি ৰুদ্ৰ সিংহ অপশ্যন চি শিৱ সিংহ আৰু অপশ্যন ডি পুৰন্দৰ সিংহ এটা কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ গদাধৰ সিংহই ধুধৰ আলি নিৰ্মাণ কৰিছিল গদাধৰ সিংহই ধুধৰ আলি 211 কিলোমিটাৰ গোলাঘাট জিলাৰ কমাৰগাঁৱৰ পৰা অসমৰ ডিব্ৰুগড় জিলাৰ জয়পুৰলৈ যোৱা দীঘলীয়া পথ এইটোক ধুধৰ আলি কিয় কোৱা হয় মই এটা ইণ্টাৰেষ্টিং কথা কৈ আছোঁ ধুধ মানে কি আমাৰ অসমীয়া ভাষাত মানে এলেহুৱা মানে লেজি যিসকল মানে কিছু লেজি লোক মানে যিবোৰ আগতে আফিনাসক্ত আছিলে তেওঁলোকক লগত লৈ তেওঁলোকৰ দ্বাৰাই এই ধুধৰ আলিটো নিৰ্মাণ কৰাইছিল সেইকাৰণে সেইটো আলিটো ধুধৰ আলি বুলি কোৱা হয় এইটো এটা ইণ্টাৰেষ্টিং এটা ষ্টৰি এটা আছে সেইটো মই কৈ দিলোঁ নেক্সট প্ৰশ্নলৈ আগবাঢ়ো চাওঁ নেক্সট প্ৰশ্ন কি আছে নেক্সট প্ৰশ্নটো হ'ল দ্য ফাৰ্ষ্ট কমিউনিটি ৰেডিঅ' ষ্টেচন অফ আছাম ৱাজ ষ্টাৰ্টেড বাই প্ৰথম কমিউনিটি ৰেডিঅ' কোনে আৰম্ভ কৰিছিল অপশ্যন এ গুৱাহাটী ইউনিভাৰ্চিটি অপশ্যন বি আছাম ইউনিভাৰ্চিটি অসম বিশ্ববিদ্যালয় অপশ্যন চি কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি অপশ্যন ডি ডিব্ৰুগড় ইউনিভাৰ্চিটি ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ল অপশ্যন চি কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি
আৰু 2010 চনৰ 20 নৱেম্বৰ তাৰিখে অসমৰ প্ৰথম কমিউনিটি ৰেডিঅ' গুৱাহাটীৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত জ্ঞান তৰংগ নামেৰে 90.4 FM আৰম্ভ হৈছিলে। 17 নম্বৰ প্ৰশ্নলৈ আগবাঢ়ো। 17 নম্বৰ প্ৰশ্নটো কি আছে চাওঁ। 17 নম্বৰ প্ৰশ্নটো আছে, নেশ্যনেল এৱাৰ্ড উইনাৰ দেৱজিৎ চাংমাই ইজ এ ৰাষ্ট্ৰীয় বঁটা বিজেতা অসমত দেৱজিৎ চাংমা হৈছে তেওঁ কি মানে কিহত তেওঁ মানে নেশ্যনেল এৱাৰ্ড পাইছিলে। অপশ্যন এ ছিংগাৰ গায়ক, অপশ্যন বি ৰাইটাৰ লেখক, অপশ্যন চি ছাউণ্ড ডিজাইনাৰ শব্দযন্ত্ৰী, অপশ্যন ডি ডাইৰেক্টৰ পৰিচালক। আৰু ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি ছাউণ্ড ডিজাইনাৰ মানে শব্দযন্ত্ৰী। ইস্কিয়া ছবিখন যিখন হিন্দী বলিউডৰ যিখন চিনেমা ওলাইছিলে ইস্কিয়া, য'ত নেকি আৰ্ছাদ ৱাৰছি অভিনয় কৰিছিলে, সেই ছবিখনৰ কামৰ বাবে 2011 চনত শ্ৰেষ্ঠ অডিঅ'গ্ৰাফী ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে সম্বৰ্ধনা জনোৱা হৈছিল তেওঁ দেৱজিৎ চাংমাই। আমি 18 নম্বৰ প্ৰশ্নলৈ আগবাঢ়োঁ। 18 নম্বৰ প্ৰশ্নটি হ'ল, দ্য ফাৰ্ষ্ট ICS অফিচাৰ ফ্ৰম আছাম ৱাজ, অসমৰ প্ৰথম ICS বিষয়া কোন আছিলে। অপশ্যন এ মইদুল ইছলাম বৰা, অপশ্যন বি আনন্দৰাম বৰুৱা, অপশ্যন চি শৰৎ ফুকন, অপশ্যন ডি সোণমণি বৰা। আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ল অপশ্যন বি আনন্দৰাম বৰুৱা। আনন্দৰাম বৰুৱা এজন ভাৰতীয় উকিল আৰু সংস্কৃতৰ পণ্ডিত আছিলে। অসম ৰাজ্যৰ পৰা প্ৰথম স্নাতক আৰু প্ৰথম ভাৰতীয় অসামৰিক সেৱা ICSৰ বিষয়া দুয়োটাই তেওঁ ভাৰতৰ ভিতৰতে জিলা দণ্ডাধীশৰ মানে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ পদ অৰ্জন কৰাৰ প্ৰথমজন ভাৰতীয়ও তেওঁৱেই হয়। গতিকে এইখিনি মনত ৰাখিব। আপোনালোকে এইটো প্ৰশ্নৰ লগত আপোনালোকে জড়িত থকা আৰু কেইটামান আপোনালোকে টপিক গম পালে এইখিনি আপোনালোকে মনত ৰাখিব। এতিয়া 19 নম্বৰ প্ৰশ্নলৈ আগবাঢ়োঁ। 19 নম্বৰ প্ৰশ্নটো আছে, দ্য ফাৰ্ষ্ট এভাৰ নেশ্যনেল ফিল্ম এৱাৰ্ড উইনিং ফিমেল এছামিজ ছিংগাৰ ইজ, ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলা কণ্ঠশিল্পী কোন আছিলে। অপশ্যন এ পাৰভিন চুলতানা, অপশ্যন বি তৰালী শৰ্মা, অপশ্যন চি প্ৰিয়ংকা ভৰালী, অপশ্যন ডি মুনমী বৰা। আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ল অপশ্যন বি তৰালী শৰ্মা। তৰালী শৰ্মা 2003 চনত অসমীয়া ছবি আকাশী তৰাৰ কথাৰে এই ছবিখনৰ বাবে শ্ৰেষ্ঠ মহিলা প্লেবেক ছিংগাৰ মানে প্লেবেক গায়িকাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিলে। আমি এইটো ভিডিঅ'ৰ শেষৰটো প্ৰশ্নলৈ আগবাঢ়োঁ। শেষৰটো প্ৰশ্ন কি আছে চাওঁ। শেষৰটি প্ৰশ্ন আছে, সাহিত্য অকাডেমি এৱাৰ্ড উইনিং বুক দেওলাংখুই ইজ ৰিটেন বাই, সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত গ্ৰন্থ দেওলাংখুই কোনে ৰচনা কৰিছিলে। অপশ্যন এ ৰীতা চৌধুৰী, অপশ্যন বি নিৰ্মল প্ৰভা বৰদলৈ, অপশ্যন চি মামণি ৰয়ছম গোস্বামী, অপশ্যন ডি মাইনী মহন্ত। এইটো বহুতে এনচাৰটো জানে, তথাপিও যিসকলে নাজানে তেওঁলোকক জনাই দিছোঁ। ইয়াৰে অপশ্যনটো হ'ব কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ৰীতা চৌধুৰী। বহু প্ৰসংগিত এই উপন্যাসখনৰ বাবে ডক্টৰ ৰীতা চৌধুৰীয়ে 2006 চনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা আৰু 2008 চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে। আপোনালোকে মনত ৰাখিব, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা লাভ কৰিছিলে তেওঁ এইখন কিতাপৰ বাবে, এইখন উপন্যাসৰ বাবে 2006 চনত, আৰু 2008 চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিলে। গতিকে আজিৰ ভিডিঅ'ত এইখিনিয়ে। আমি লাহে লাহে বাকী ভিডিঅ'বোৰো দি থাকিম। লাহে লাহে আমি ইংলিছ আৰু মেথছৰ আৰু ছায়েন্সৰো আমি ভিডিঅ' লৈ আহি আছোঁ। আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আপোনালোকে গোটেইখিনি আপোনালোকে আমাৰ ইউটিউব চেনেলত পাই যাব ভিডিঅ'খিনি, আৰু মক টেষ্টৰ সুবিধা, লগতে প্ৰেক্টিছ কুৱেশ্যন, এছাইনমেণ্ট, আৰু লগতে কমেও 10,000 প্ৰশ্ন উত্তৰ আপোনালোকে আমাৰ এপত, আমাৰ কোৰ্চ অলৰেডি এভেইলেবল আছে, আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যন বুলি। তাতে আপোনালোকে এনৰোল কৰি ল'ব মাত্ৰ 599 টকাত। গতিকে আজিলৈ ইমানতে সামৰিলোঁ। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। গতিকে ধন্যবাদ।